কৈছে তো সোসাইটিৰ বিষয়ে স্যাৰ যেটো কৈছে সেইটো খুব ভালে হ'ব আমি পলিটিক্যালি ৰাইজৰ লগত জড়িত হৈ পেলাই যিমানখিনি হেল্প কৰিব পাৰিছো ৰাইজক সোসাইটি বনাই পেলাই যদি তেওঁলোকৰ সন্মুখত বা তেওঁলোকৰ ওচৰত যদি আমি বিপদ আপদত যাব পাৰো হয়তো আমাৰ নতুন এটা ইমেজ ক্ৰিয়েট হ'ব আৰু এইটো হয়তো আমাক পৰৱৰ্তীত আমাক বহুত সুযোগ আগবঢ়াব আৰু লাষ্টত যেটো কনস্টিটিউশনাল ড্ৰাফটিংৰ কথা কৈছে এইটো বিষয়ত মই সিমান এটা নজনাও যেহেতু জাস্ট মই ডিস্ট্ৰিক্ট কমিটিৰ সেক্ৰেটাৰী তো আমাৰ যিমান আমাৰ ইন্টেলেকচুৱেল বিলাক আছে তেওঁলোকে যেটি সিদ্ধান্ত ল'ব সেইটো আমি সাপোৰ্ট কৰি যাম ধন্যবাদ স্যাৰ থ্যাংক ইউ সিডাব্লিউসি কোন ডিস্ট্ৰিক্টৰ পৰা আমাৰ সভাপতি সম্পাদক সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো সাৰে যিকটা বিষয়ত আমাক আমাৰ পৰা এটা হেৰি বিচাৰিছিলে তাৰ ওপৰত মই প্ৰথমতে ক'ব বিচাৰিছো পঞ্চায়ত ইলেকশ্যন 2025ৰ যেটো হয়তো ঠাই বিশেষে এইবিলাকৰ আমাৰ এলায়েন্সৰ এটা প্ৰয়োজন আছে বা আমি এটা সাপোৰ্ট দিলে ভাল হয় কাৰণ কিছুমান এৰিয়াত এমএলএ কনস্টিটিউশন যেটা আমি ভোটিং আহে তেতিয়াও যেটা আমাৰ সাপোৰ্ট কৰিলে ভাল সেই হিচাপত পঞ্চায়ত ইলেকশ্যনত আমাৰ কাৰোবাক সাপোৰ্ট কৰিব পাৰিলে আমাৰ হয়তো ভাল হ'ব সেকেন্ডলি বিটিসি ইলেকশ্যনত স্যাৰ আমি যেনেকে যোৱা এমএলএ আৰু এমপি ইলেকশ্যনত আমি যেনেকে ভোট পাইছিলো আৰু আমাৰ গোটেই বিটিসিৰ পৰা যেনেকে আমি ৰাইজৰ আশীৰ্বাদ পাইছিলো সেই হিচাপত আমাৰ বিটিসি ইলেকশ্যনটো আমি অকলে খেলিলে হয়তো বা ভাল হ'ব কাৰণ আমি অকলে আমাৰ নিজৰ ক্ষমতাৰ ওপৰত যদি আমি বিটিসি ইলেকশ্যনটো কৰো আশা কৰো হয়তো আমি 2025 চনত আমাৰ বিপিএফৰ চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম থাৰ্ডলি স্যাৰ ট্ৰাইনেল কনফাৰেন্সৰ বিষয়ে আমি পৰ্বতজোৰাই খুব কমে সুযোগ পাইছো তেনেকৈ সিডাব্লিউসি মিটিং এটেন্ড কৰা হয়তো আমাৰ